নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। আৰু আমি গৈ আছোঁ আজি মেৰবিল। আজি প্ৰথম যাম, ফাৰ্ষ্ট টাইম যাম মেৰবিলত। পৰহিৰ পৰা আজি 3 দিন হৈ গ'ল। আজি শেষ। এখন মেলা হৈ আছে আৰু মেলালৈ গৈ আছোঁ। আৰু এতিয়া আমি পাৰ হৈ আহিলোঁ পাণধোৱা ঘাট। একচুৱেলি এতিয়া পানী কম আছেতো, যিহেতু সেইকাৰণে নাও চলোৱা নাই আৰু দলঙেদি আহিলোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, দলঙত ভিডিঅ' কৰিবলৈ নহ'ল। তাৰপিছত আৰু এতিয়া গৈ আছোঁ আমি এইফালে মেৰবিল যাম। আৰু ব্লগ ভিডিঅ'টো চাই থাকক। মেৰবিলৰ কিনো এনেকুৱা মেলা হৈছে সকলো দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। আৰু এখন নাৰ্চাৰীত সোমালোঁ, মন নাৰ্চাৰী। ইয়াতে সুন্দৰ সুন্দৰ ফুলবিলাক দেখা পালোঁ আৰু এই ফুলকেইটা খুব ভাল লাগিছে, সৰু সৰু ফুল। আৰু এইখিনিও ভাল লাগিছে আৰু এটামান লৈ যাম বুলি ভাবিছোঁ তাকে। আৰু এইখিনি চব কি সুন্দৰ সুন্দৰ ইনডোৰ প্লাণ্ট হয় আৰু ইনডোৰ আউটডোৰ সকলোখিনি পাব ইয়াতে। বিনোদ কি কোৱা, লোৱা নেকি? ল'ম বুলি ভাবিছোঁ। আৰু ইয়াৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে খেলাবলৈ পাৰিব কি ধুনীয়াকৈ। আৰু ইয়াত দেখিলোঁ সুতুলি, কাঠৰ হয় ন বাইদেউ? কাঠৰ, বাঁহৰ সুতুলি। আৰু ইয়াৰ মাটিও সুতুলি আমি দেখি আছিলোঁ আগতে। আজি ফাৰ্ষ্ট টাইম দেখিলোঁ বাঁহৰ সুতুলি। চাওক কি সুন্দৰ। আৰু এইফালে মাটিও আছে। আমি মাটিও সুতুলি দেখি আছিলোঁ আগতে, এতিয়া আজি প্ৰথমবাৰ দেখিলোঁ বাঁহৰ। আৰু ইয়াৰ গগনা চাওক। এইটো কি বস্তু হয়? অঁ, ভৰাই ৰাখিবলৈ কাৰণে। আচ্ছা। ঢোলম মাৰি বাঁহী দেখিবলৈ পাইছে। আৰু এইটো বস্তু কৰতাল। আচ্ছা, পেঁপা, ঢোল, টকা। এইফালে বজাইছোঁ। চিজকালৰ বাঁহী এটা খুব প্ৰয়োজন হৈ আছিলে। তাকে চাওঁ। আৰু ৰাস্তাটো চাওকচোন কি সুন্দৰ। মেলাৰ পৰা আমি ওলাই আহিলোঁ, যিহেতু আজি শেষ দিনটো বৰ বিশেষ এতিয়ালৈকে মানুহ সমাগম দেখিবলৈ পোৱা নগ'ল। আৰু সন্ধিয়ালৈ হ'বগৈ, সন্ধিয়ালৈকে সংগীতৰ অনুষ্ঠান আছে, বহুতো শিল্পী আহিব। আৰু আমি ওলাই দিওঁ, যিহেতু বতৰো ইমান এটা ঠিক কৰা নাই। আৰু আহিলোঁ যেতিয়া পাৰ্কখনলৈ এপাক গৈ সোমাই আহোঁগৈ। মেৰবিল পাৰ্কখনৰ বহুত দিনৰ পৰা আশা এটা আছিলে, মেৰবিল পাৰ্কখনৰ এপাক সোমাই যাবলৈ কাৰণে। আৰু বাঁহী এটা লৈ ল'লোঁ, চিজকেলৰ বাঁহী এটা লৈ ল'লোঁ। ঘৰত খুব ফুকিম গৈ কাৰণে বহাগলৈকে ন, নে কি কোৱা? মজা। ঘৰত এনেকৈ বাঁহী আছে বাৰু, কিন্তু চিজকেলৰ নাই। এটা লৈ থ'লোঁ বিহুলৈকে। হুঁচৰি গাব অন্ততঃ চিজকেলৰ বাঁহী হুঁচৰি গাবলৈ ভাল, সেইকাৰণে লৈ ল'লোঁ। আৰু পৰিৱেশটো ভাল লাগিছে, খুব সুন্দৰ। তো এয়া আহি পালোহি সন্মুখৰ ভাগটো। টিকেট কৰিব লাগিব চাগে। কচমছে বিনোদ, কি কোৱা? মেলাতকৈ সাংঘাতিক মজা লাগিছে। কিবা ভাল লাগিছে, মানে সাংঘাতিক মজা লাগিছে ন। এবাৰ কিমান দূৰ আছে আৰু? বেছি দূৰ নহয়। এতিয়া 3 কিলোমিটাৰ নে কিমান বুলি ক'লা? 3 কিলোমিটাৰ কৈছে, কিন্তু ৰিক্সাখিনিয়ে মানে কি হ'ল, পইচাখিনি লুটিব লাগে না, সেইটো কাৰণে কৈছে আৰু। আৰু ইয়াত টুকটুকি আছে, তাত আপোনালোকে বেটাৰী ৰিক্সা, যিহেতু বেটাৰী ৰিক্সাত যাব পাৰিব। আমি এইবিলাক নল'লোঁ, খোজকাঢ়ি গৈ থাকোঁ ন। হয়। ডেকা ল'ৰা যিহেতু খোজকাঢ়ি যাব পাৰিম, হয় নাই? মন গ'লে দৌৰি যাম, নহ'লে খোজকাঢ়ি যাম ভাগৰ লাগিলে। আৰু এনেকৈ আমি গৈ আছোঁ এতিয়া এইফালে হাবি ৰিজাৰ্ভ ফৰেষ্ট। বাঘ, ভালুক, হাতী, গঁড়, ঘোঁৰা, হাতী সকলো ইত্যাদি দেখিবলৈ নাপাব পাৰে, কিন্তু গৰু দেখিবলৈ পাইছোঁ আমি এইফালে চৰি থকা। আৰু কি দেখিবলৈ পাওঁ আপোনালোকক দেখুৱাই গৈ থাকিম। আৰু বহুত দিনৰ মূৰত ভিডিঅ' আৰম্ভ কৰিলোঁ, প্ৰায় 6 মাহ হৈ গ'ল ভিডিঅ' নবনোৱা। আৰু আজি 6 মাহৰ মূৰত ভিডিঅ' আনিছোঁ আপোনালোকৰ বাবে, তাকো মেৰবিলৰ পৰা। আজি ভিডিঅ'টো খুব ভাল হ'ব, আপোনালোকে চাই থাকিব। মেৰবিল পাৰ্কত
ফাৰ্ষ্ট টাইম আহিছোঁ, কি দেখাবলৈ পাওঁ আপোনালোকক দেখাই গৈ থাকিম। আৰু ইয়াত চবে ব'টিং কৰি আছে, দেখিছে কি ধুনীয়া। বিনোদ কি কয়, উঠিবা নেকি? ভয় লাগিছে, ভয় লাগিছে। ভয় লাগে। খুব সুন্দৰ দৃশ্য সঁচাকৈ। আৰু ভিতৰলৈ যাম, কি আছে আৰু দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। আমি যে অথনিৰ পৰা মেৰবিল শব্দটো ইউজ কৰি আছোঁ। গাঁওখন এই ঠাইডোখৰত যে মেৰবিল বুলি কৈ আছোঁ আমি, মেৰবিলৰ এটা আগৰ ঐতিহাসিক এটা কাহিনী আছে, এটা সাংঘাতিক কাহিনী এটা লুকাই আছে। আৰু সেই কাহিনীটো এতিয়াও এই মেৰবিলত মানে সংৰক্ষণ কৰি ৰখা হৈছে। এয়া দেখিবলৈ পোৱা গৈছে, আপোনালোকক দেখাইছোঁ। এয়া হৈছে শ্ৰী শ্ৰী ৰাম আটাগোসাঁই প্ৰভুৰ কন্যা দিতি, মানে আইটি। এই কাহিনীটো লৈ এটা ছেপাৰেট ভিডিঅ' প্ৰস্তুত কৰিম, আহকচোন আৰু বাকীখিনি ফালে আগবাঢ়ি যাওঁ। সুন্দৰ চাংঘৰ, দেখিবলৈ কেনেকুৱা লাগিছে? মজা লাগিছে, মজা লাগিছে। থাকিয়ে যাওঁ নেকি, নে কি কোৱা? তাকেই আজি এনেও ৰাতি হ'ব, আজি ৰাতি হ'ব, থাকি যোৱা ভাল আছে। ভাল লাগিছে পৰিৱেশটো সঁচাকৈ। আমি সোনকালে আহিব লাগিছিলে ন, আৰু তোমাৰ ডিউটিৰ কাৰণে বাৰু লেট হৈ গ'ল, একো নাই। থাকিম বুলি ভাবিছিলোঁ, এইফালে চোৱা কি কৰিবা, নহ'ব তেতিয়াহ'লে। আৰু মেৰবিল আহি যদি ইয়াত একপি যদি ফটো নুঠোঁ, অহাটো উদ্দেশ্যই আধৰুৱা হ'ব যিহেতু। বিনোদ কি কোৱা? মেৰবিল যদি আহি পেলাই ইয়াত যদি একপি ফটো নুঠোঁ, আধৰুৱা নহ'ব জানো? আধৰুৱা হ'ব। আৰু ইয়াৰ সৰু কণ ল'ৰা ছোৱালীৰ কাৰণে খেলা সুবিধা কৰি দিয়া হৈছে সুন্দৰ। আৰু এনেকৈ সুন্দৰ পৰিৱেশৰ মাজৰ পৰা বিদায় ল'লোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিলে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু আন 10জনলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়ালৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, ধন্যবাদ।